Difu LA constituency ki parluang kang Bukulia Pathua Klamalong BJP assignment vote ke hangamai ki praman. Assam Chief Minister Sarbanana Sonowal Article 244 alam ningjete kang kedet. West Karbi long Kheronia long Horen Singh BF Harma Chief Minister vote ke hang. General Observer pen Micro Observer tumaphan seke kipi. Kardom, Karbi Prime Tamalong Penili, Vilubon Krupi, non Beer Tangton Pen, Arjilta. Difu LEC ke Parluang Kang Bukulia Pathua Klamalong, Jangmini Pai Kep Arni, BJP a Song Tumpen, Vote ke Hangamai Kipado Pona Birta, Kat News Asai Hemalong, Birta Nampali. Bukulia Pathua Klamalong BJP a Song Pen Rili Kipado Pon along Alhui Sarpo Aman Pen Assam Chief Minister Sarbananda Sonowal na Chetongdun. Lapen Hills Area Development Minister Sumronghang, Karbi Anglong Autonomous Council CEM Tuduram Ronghang, MLA Joram Ingling, MLA Dr. Numol Momin, Karbi Anglong Autonomous Council EM Lapen MSC Tum Chetongdun. Assam Chief Minister Sarbananda Sonowal Pen Karbi Anglong Aradapan BJP candidate Horen Singh Biaphan vote Pipen MP Kilikalong Kipahai Junjia Phan Kachuning Riteka. বিশ্বাস কৰা দলে কেতিয়াও ৰাষ্ট্ৰৰ 130 কোটি জনগণৰ সন্মান সহকাৰে নিৰাপত্তাও দিব নোৱাৰে উন্নয়ন দিব নোৱাৰে গতিকে সেইবাবে ফ্ৰণ্ট কংগ্ৰেছ সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব লাগিব কাৰণ আজি তাৰিখত আপোনালোকে নিজেই দেখিছে এই কাৰ্বি আলং ডিমা হাছাও অসমৰ বুকুত থকা তিনিখন জিলা পূৰ্বতে দুখনে আছিল এতিয়া তিনিখন হ'ল পশ্চিম কাৰ্বি আলং হ'ল কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও এই তিনিখন সুন্দৰ পাহাৰীয়া জিলা কংগ্ৰেছ ইমান বছৰ শাসন চলালে কোনোদিনে গুৰুত্ব প্ৰদান নকৰিলে ভাৰতবৰ্ষৰ বহু মানুহে গমেই পোৱা নাছিল যে অসমৰ বহুত তিনিখন ধুনীয়া জিলা আছে কিন্তু এতিয়া কাৰ্বি আলঙৰ কথা ডিমা হাছাওৰ কথা পশ্চিম কাৰ্বি আলঙৰ কথা ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যত মানুহে জনা হ'ল আৰু এই জনোৱাৰ দায়িত্ব গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৰ্থাৎ মোদী ডাঙৰীয়াই এই কথা দৃঢ়তাৰে বিশ্বাস কৰে ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চল যদি শক্তিশালী হয় তেতিয়া ভাৰতবৰ্ষৰ সামগ্ৰিকভাৱে বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিজৰ সন্মান নিজৰ মৰ্যাদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনাত ভোট দি হৰেণ সিং বে ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি আকৌ এবাৰ পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰাইম মিনিষ্টাৰ মহোদয়ত বহাব লাগিব পৰিয়ালবিলাকৰ কাৰণে কোনো কংগ্ৰেছ এজিনি হাওৰৰ আমলত চিন্তা কৰা নাই কিন্তু সেই চুইট পৰিয়ালবিলাকৰ কাৰণে যিবিলাক অট'নমাছ ষ্টেণ্ডত সংগ্ৰাম কৰি মৃত্যুবৰণ কৰিছে সেই চুইট পৰিয়ালবিলাকৰ কাৰণে আমাৰ অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰত্যেক পৰিয়ালৰ কাৰণে 5 লাখ টকা স্পেচিয়েল পেকেজ দিয়া হৈছে এইটো আমি ধন্যবাদ দিব লাগিব Det PR lo BJP jong si jakong chilong thulote non anso se kaching thur amu claim ponji pusirat angno Chief Minister Sonowal Ningje Karbi Anglong BJP atum election manifesto along kitok pon article 244A paklang ponlo sitame Assam Chief Minister Sarbananda Sonowal hemprek phana chirabdun popu Ningje kankidet বহু বছৰ ধৰি প্ৰতিনিধিত্ব তেখেতসকলে দিছিল কিন্তু কংগ্ৰেছৰ শাসনকালত এই পাহাৰীয়া জিলাকেইখনক সম্পূৰ্ণৰূপে অৱহেলা কৰিলে সম্পূৰ্ণৰূপে আওকাণ কৰিলে যাৰ বাবে পিছপৰি থাকিব লগা হৈছিল ইমান সম্পদ সম্ভাৱনা শক্তি থকা স্বত্বেও ইমান সুন্দৰ সমাজ উন্নত মানৱ সম্পদ প্ৰাকৃতিক সম্পদ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিবলৈ সক্ষম হৈছোঁ আজি তিনিখন জিলা অত্যন্ত ভাৰতবৰ্ষৰ ভিতৰত জনাজাত জিলা আৰু এই তিনিখন পাহাৰীয়া জিলা আগন্তুক বিশ্বৰ এটা আক্ৰমণৰ কেন্দ্ৰবিন্দু হ'ব সেই লক্ষ্যৰে আমি ইয়াৰ আন্তঃগাঁথনি যোগাযোগ যাতায়াত আৰু বিভিন্ন ধৰণে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ইতিমধ্যে পদক্ষেপ লৈছোঁ আৰু নিশ্চিতভাৱে এই অঞ্চল আগন্তুক দিনত দৃঢ়তাৰে আগুৱাই যাব আৰু এই জিলাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেতসকলে আমাৰ প্ৰাৰ্থীগৰাকীক বেগৰাক জিকাব বিপুল ভোটৰ ব্যৱধানত আৰু আগন্তুক দিনত এই অঞ্চলৰ উন্নয়নৰ বাবে দৃঢ়তাৰে সকলোৱে মিলি ইয়াত যিমান সংখ্যক জাতি জনগোষ্ঠী আছে ভাষা ভাষী ধৰ্মৰ লোক আছে সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি সবকা সাথ সবকা বিকাশ নীতি দ্বাৰা
সকলো মিলিত প্ৰচেষ্টা এই অঞ্চলৰ দৃঢ়তাৰ উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব আৰু স্যাৰ কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কেনেকুৱা আশা স্যাৰ কেনেকুৱা আৰু ইতিমধ্যে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে আপোনালোকে দেখিছে ৰাইজৰ মাজত কিমান উৎসাহ এতিয়াও দেখিলে আপোনালোকে পুৱাৰ ভাগতে ৰাইজে কিমান কষ্ট স্বীকাৰ কৰি এইখন সভাত উপস্থিত থাকে আৰু ইয়াত বিশেষকৈ তুলিৰাম ৰাঙা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যেনেধৰণে সকলো শ্ৰেণীৰ ৰাইজে মৰ্যাদা পাইছে সন্মান পাইছে উন্নয়নৰ ক্ষেত্ৰত সুযোগ পাইছে গতিকে সমান্তৰালভাৱে সকলোকে মৰ্যাদা দিয়াৰ বাবে এতিয়া ৰাইজ ঐক্যবদ্ধভাৱে গোটেই বিষয়টোত সন্মিলিত হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস সমগ্ৰ অসমতে এইবাৰ আটাইতকৈ সৰহ সংখ্যক আসন মোদী ডাঙৰীয়া যোৱা 5 বছৰ যিমান ভাল কাম কৰিলে কৃতজ্ঞতা চিনস্বৰূপে অসমৰ ৰাইজে মোদী ডাঙৰীয়াক দিব আৰু মোদী ডাঙৰীয়া ইতিমধ্যে ভাৰতবৰ্ষৰ জনগণে সিদ্ধান্ত লৈছে তেখেতকে প্ৰধানমন্ত্ৰী পাব Assam Chief Minister Sarbanana Sonowal Jangmi Kepani West Karbi Anglong Kherunia Long Kepado Songamai Pialong Nanchitong Dunsi Horen Singh Bea Farman Vote Hangpi Lapula Ben MP Kilik Arning Hongalong Nangli Tanglong Pini Pen Hiti Ruyan Tavelo Kiliga Thama Along Kachipahai Jia Panon Malom Karbi Anglong Along Ta Rat Pen Vote Ke Hangamai Pado Klayason Si Theklong West Karbi Anglong Kherunia Long Kepado Songamai Pialong Jangmin Kep Arni Assam Chief Minister Sarbananda Sonowal Nang Sunsi Horen Singh Bea Farman Vote Hangpi Alangli Vote Ke Hang Alam Jiralong Congress Aphan R Boxi Prime Minister Narendra Modi Keja Sarkar Pen Assam Karbi Anglong Along Ta Ale Theklong Lupu Siningje कार्बी आलम में भी डिफू इस लोकसभा सेक्टर से भी जनता ने ये निर्णय किया है कांग्रेस हटाओ और बीजेपी को लाओ 244 के सिलसिले में कुछ दिन पहले हमारा तुलिराम रांगा जी दिल्ली गए थे हमारे परम आदरणीय प्रधानमंत्री जी से मिले अपने सहयोगी के साथ प्रधानमंत्री जी ने स्पष्ट कह दिया इस विषय को ध्यान से लिया जाएगा Alangli Puthot Congress Joini Si Karbi Anglong Chingthur Thedet Lopota Congress Aphan Akoi Arwakpon নিশ্চিত যে মই আজি ডিফু লোকসভা সমষ্টিলৈ আহি যেটো দেখিলো ৰাইজৰ মাজত যেটো উৎসাহ উদ্দীপনা আৰু তেখেতে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজেপিকে ভোট দিব আৰু বিজেপি প্ৰাৰ্থীগৰাকী হেখাৰি মাৰিব এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে জনগণে এনে ধৰণে সিদ্ধান্ত লৈছে সকলো ঠাইতে গতিকে মোদী ডাঙৰীয়া দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত কিছু যে আমাৰ সতীৰ্থ সকলো গৈছে কাৰণ উন্নয়ন হৈছে উন্নয়নটো লুকুৱাব নোৱাৰি কাৰণ ৰাস্তা পদূলি হৈছে দলং হৈছে মেডিকেল কলেজ হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে আৰু মানে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বৰাক নদীৰ ওপৰত দলং আৰু 33খন জিলা সম উন্নয়ন হৈছে এই তিনিখন পাহাৰীয়া জিলা কংগ্ৰেছে জীৱনত গুৰুত্ব নিদিলে 55 বছৰ কাল কংগ্ৰেছে ৰাজত্ব চলালে আটাইতকৈ সম্ভাৱনা থকা সম্পদৰ সম্ভাৱনা থকা সমৃদ্ধিশালী তিনিখন জিলা কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও তেখেতসকলে গুৰুত্ব দিয়া হলে আজি বহুতখিনি আগবাঢ়ি গ'ল হয় কিন্তু তেখেতসকলে ইয়াৰ এই তিনিখন জিলাৰ বাবে আন্তঃগাঁথনি যোগাযোগ যাতায়াতৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে যিমান পইচা আহিছিল দিল্লীৰ পৰা হওক দিছপুৰৰ পৰা সকলো পইচা কংগ্ৰেছৰ নেতা পালিন্দে আত্মহাত কৰিলে সেইবাবে মই কৈছো কংগ্ৰেছ মানে দুৰ্নীতি কংগ্ৰেছ মানে অপশাসন কংগ্ৰেছ মানে ভ্ৰষ্টাচাৰ গতিকে তেনেধৰণৰ ভ্ৰষ্টাচাৰী সাহকে কেতিয়াও জনগণৰ উন্নয়নৰ কথা ভাবিব নোৱাৰে আৰু মোদী ডাঙৰীয়া সততা আৰু নিষ্ঠাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে Difu Krishi Bhavanalong Jangmi Kebarni General Observer Pen Micro Observer Tumaphan CKP Autonomous District ST Parliamentary Constituency Kilikaphan Pachathik Pontoy Difu Circuit House along Bohakido Autonomous District ST Parliamentary Constituency General Observer Rajesh Sukumar Topopen Difu Krishi Bhavanalong Jangmi Kebarni Micro Observer Tumaphan CKPC Kilikaphan Pachathik Pontoy Kiliga Hood Micro Observer Tum Kiklem Kidam Nang Arpu Apothak Additional Deputy Commissioner Mukul Kathar Lapen SVEEP Coordinator Mate Difu Golf College Athan Bang Atul Kalita Tumsi CKP Pon Kiliga Padeng Ketang Micro Observer Tumaphan Kilik Along Kachirap Kachito Japan General Observer Pen Pin Khat Pin Larsi Thanpare You would be aware of what kind of responsibilities you are going to do. Observer. Namalam Sapor Pan Dina Parman Birta Mointaponixina Aturkimi Academy Difu affiliated to CBSE New Delhi admissions open for Montessori LKG UKG class 1 to 9 for the session 2019 and 20 facilities like boys and girls hostel crash babysitter art class on Saturday and Sunday Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460.
For more queries, please contact the number given on screen. Free admissions for Montessori students sponsored by Atul Society. I've been a voter for the last 11 years. I've always wondered if my vote counts or if the machine has recorded what I've pressed. I've always thought, what if there's a verification system which provides proof that I've voted for the candidate and the party of my choice? Introducing a system that can assure you. The Voter Verifiable Paper Audit Trail or VVPAT is one answer to all my questions. This is one independent system attached to the electronic voting machines that allows the electors to verify that their votes are cast as intended. How to cast your vote using the EVM and VVPAT. Step 1. Enter the booth. The presiding officer will enable the ballot unit while you enter the voting compartment. Watch out for the green light on the EVM indicating the machine is ready. Step 2. Cast your vote. Press the blue button on the ballot unit against the name or symbol of the candidate of your choice. Step 3. See the red light. The red light against the name or symbol of the candidate chosen will glow. Step 4. See the print. Look for the transparent window of the VVPAT. Look for the printed paper slip showing the serial number, the name and the symbol of the candidate of your choice. The slip remains exposed for 7 seconds, then it gets cut and falls in the drop box of the VVPAT. VVPAT, the revolution in the electoral world. As a citizen of this country, I know what and who I voted. I experience trust, transparency and fairness. It's about verification and voters' satisfaction. Do not leave the polling station without looking at the VVPAT. This is a good thing. If your name is not in the electoral roll and you have completed 18 years of age as on 1st January 2019, then contact the BLO of your polling station to enroll your name and establish your democratic right to vote in ensuing Lok Sabha election 2019. Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina chusir ham tamle ingisu. Ini siksa kelabon nila so cupen cerap leka cerap cing sok taun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok Karbi beauty parlor long discount pi bom ke. Kalang ma, konat lo lake. Di foi ti arlo Iron Bridge adong rong supia long ke cengsi sopin so lapen so arlo dong kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongharpi, Rongbe Road. Claret Beauty Parlor. Lasinang itong napadari pinpin ang humrig mo. Nilingkan kray silobot ke joktang. Nilikay ta mathadam. Niliki piagot lakha pondoma. Kalite nilike berate machine along klang pamiloma. Nilikay ta mathadam. Ke joka tengpen ke patinia varsai doma. Ningke hanga bang phophat ke joka vote lo dam lo puang thek doma. Ningke hanga party aphan. Kachiki klong isia kimia dici. Vote ke jok ang thek kot pen ke patini un adici VVPAT henlo. Nilining dorik ason anther thipen kang sai un adici. Lake isi salajong pen karjab adici lo. Lapen EVM along cerap lok ahor mulo.
EVM la pen VVPAT pen nang li ko son si vote jok po keng kamisi polling booth arlo kilut vote ke jok a hem arlo kilut dam pen presiding officer si ballot unit pe karpo keng kam hini vote jok milo ballot unit along akilir abatan along ning ke hang abang phuamen mate ang thek pen pachiton ra ber ignon keng kam ke thom ake era tur klang luma ning ke hang abang phuamen adung ake era tur klang pu keng kampli kang chap alu klang luma VVPAT along ke klang kang chap alu aphai lang ignoi haladak nang lining ke hang abang phuamen mate ang thek klang luma labang so kang chap alu achet second proxy an siklang chonji la so aphilo te amina chi thui pen chebeng pet si siang deng along che thap dam thot pu VVPAT ke isi aki mi che thang klong adi chilo nili inut det pia mekar la pen nili che chini komata phansi vote ke jok vek ma la pen nili theklong lo kopi ma ning ke the klardak chingbar kri ke jok vek avot ning ke hang abang phua phan lelu pu ke patini pen ning che pang samjin na phan lo lasi vote ke jok a hemar lo pen bar be aprang e phong VVPAT along patini te kang tha laki ke mesen alam lo jongsi electoral voter list along nang limem thap thelang puluti la pen nang li jongsi arkoi niphai isi inkoira sirkep an nang li arta ningkan khena kep choklo puluti polling station abial o aphan nang limen che thap dun pen democratic right ate non ke nang leji lok sabha election inkoira sirkep aput vote chok dun ignon Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la pentesiri alang hithi gulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, upthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Dihinamo piputhad bir talong wangthulo suri nira kristir kep anigan MP kilika pharman BJP asong pen manifesto ke paklang pon ang bong pen citizenship amendment bill da ke pachun vek japhan ke pangdak pon apothak KSA lamding road lapen chelang rapet asong tum pen sodak pen kapen rema pothak jangmini phai sir kep arni kat news salong bir dana pale Citizenship Amendment Bill ke India det ke do khai so jasemet penihang ni rep ahwar ke do arat phan isi phiri meni binonglo prek jamadera long ke do Hindu arat atuma phan dim klong ki pila pen India isi Hindu adet ke paman jia phan sing Citizenship Amendment Bill ke pachun jia phan Parliament session along BJP sarkar pen bor ilo sitame secular pen democracy ki koya song to ki kham ke the jok pachun long le det lasin non ke bang MP kilik chip hai thusi Citizenship Amendment Bill pachun vek jipu ki pangdak pen si Hindu ruwa phan ki pathya song puklang daklo lasin non nang ki MP kilik hut Citizenship Amendment Bill phan ki kham khe thek karbiang long pen BJP song phan ki parem vek cheputhak KSA pen chelang rapet asong tumrat tum phan kachun di padu Langhin constituency pen kedamtang MSC kiligalong independent pen kar jabdun Rizan Bosumutari pen BJP MP candidate Horan Singh Beaphan ningkang sam kachipak lang duna birda jangmini phai sirkep arni pherangke pen birda napale kedamtang Langhin constituency council kilik ahut independent pen kithordun Rizan Bosumutari la pen MSC kilik hut kachirabdun kedo an abang phubang phiatum ningje theben BJP candidate Horan Singh Beaphan si vote piponji busi Bosumutari hin pen ke kachirabdun jalam chepaklang labang solong ke doan independent atum chingrum si Langhin amithang hem along an esam chorap purisi ning cheparong pen doan a vote sitami BJP candidate phan piat popusi Rizan Bosumutari pen pachita Pini Karbi prime time birda bangkela pons kangton poniklo domi thakme korbang thu